ওর দাদা তই তো ঘুমেছা উঠ 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 এই তোর কি কাম বন নাই মসজিদ টুপনি নষ্ট করবা আইছা তোক চল লাগে নেকি হা চল লাগে রাতি হলে তই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকবি এতিয়া হলে ঘুমেছা জেষ্ঠে তোৰ আইতাৰ বেমাৰ তোক মায়ে খবৰ লৈ ভাবিছি ইয়ে তই জ্যেষ্ঠে হাতত তাত যাবা দিছা এই চিপ্ৰা জ্যেষ্ঠে তাত কি কথা কয় মাইক তই কবি মই জ্যেষ্ঠে তাত যত নাই আৰু তই যাবি মই ঘুমাও এতিয়া মই বেপাৰীৰ লগত তামোল পাৰিছো তই তামোল পাৰবা যাবি মই কি তামোল গছত উঠবা জানো নেকি এতিয়া যদি মই ঘৰত থাকো তেতিয়া হ'লে ই মোক তামোল গছত উঠে এৰব সেইকাৰণে মই জ্যেষ্ঠৰ খবৰ লৈ আহাতে ভাল হ'ব দে মই জ্যেষ্ঠৰ তাত যাম দে তই যা এতিয়া আজি আর সবজি নিকিনলেও হবো ও আপা আপা ও কত মল্লি কি দেউতা কে মাতি আছা এ হয় শান্তি মাইরেক বনাবা দিকে ও দেউতা 2 সপ্তাহ ধৰি আমি ঢেকীয়া খাই আছো বেলেগ বস্তু কানা না আজিকালি বজাৰত চব সাৰ দিয়া বস্তু ঢেকীয়া হ'ল অৰ্গেনিক সাৰ দিয়া বস্তুত চাই ঢেকীয়া খোৱাই ভাল ও দেউতা ইমান মানুহে চব্জি কিনি খাই আছে হেন্দে মৰি গৈছে নেকি তাতকে নকয় পইচা খৰচ নকৰো বুলি ঐ তোক যি কৈছো তাকে কৰ বেছি বকে থাকলে চৰ মাত দিম কিন্তু কাৰ ঘৰত যি জন্ম পালো ই চিপৰা মহা চিপৰা হাও এই দুটা দেখোন তামোলে কোনো ৰাতখতে বটলি লওঁ ৰ ও দেউতা কি ইমান তামোল ও দেউতা তামোলগিলা কাৰ পৰা বটলি আনছা কাৰ পৰাই বটলি আনা দেখছা বজাৰৰ পৰা কিনি আনছো কথা কবা জাগা নাই আর 2 মাহ তামোল কিনবা নালগে 2 মাহৰ কাৰণে হৈ গেল এখানটি কিছু সময় পিছত বাপ্পা ও এখন বিছনি 5 বছৰ গেল দে কিবা এখন বনাবা লাগব ইমান গৰম সালা কলগেটটো কিনবা 2 মাহ হল শেষ হবা হলে নাই তোৰ দেউতা কি আনছাই দাল দেউতা তই কলগেট কিনি পইচা খৰচ কৰবা নাংগে ল থানি দি মোক দু এতে তোৰ পইচা খৰচ নহয় আৰু দাঁত লাষ্টিং থাকব তই পইচা বাচাবা শিকি গৈছা দি মোক ও জ্যেষ্ঠে কি কৰি আছ হাও বাবা তই আহিছা দে ভিতৰত ভিতৰত বহাই দে বহ এই আহিছা মাত্ৰ খোৱা মাথা মাৰলিয়ে নেকি দে খাবি দে থচোন দে কছো ঘৰত দি ভালে আছে না ঘৰত দিকে চব ভালে আছে আবু কৰে আবুৰ খবৰ ল'ব আহিছো মই তোৰ ফটিকা খং আছিল যা আৱৰে ভিতৰত আছে যা তোৰ ৰুমত যা ও আবু আবু তোৰ বোলে কিবা বেমাৰ হৈছে হেই বুঢ়ী তোৰ মাত্ৰ 90 বছৰ হৈছে ইতাতে তোৰ মৰবা হলে না কিন্তু দেহাটো দেখোন হাতখান কৰে ইবাকে বিষ করতে কাতুরে বিখে বাপা এ র মায়েরে কলে
বস্তু কেইটামান পঠাই দিবা কৈছিলো পঠাইছি না তাতে হাও মাইতো কিবা কিবি বান্ধি থৈছিল মই জলদি জলদিতে আনবা পাহৰি গেলো ইটা বুঢ়ী মোক খাপ্প বুঢ়ীক এবাৰ সুধিয়ে ল ৰ কি আনবা দিছিল মই চকৰ পৰা কিনি দিব পাৰিম অ আবু এ বস্তু কিনতে আনছিল ৰ তই এবাৰ কি আনবা দিছিলি কচোন একবাৰ বেলেগ বস্তু আনবা দিয়া নাছলো ৰ দুটামান পান তামোল আনবা দিছলো আৰু বহুত দিনৰ পৰা লোকেল মুৰ্গী খোৱা নাই এটা লোকেল মুৰ্গী আনবা দিছলো আৰু 1 লিটাৰ মান গাখীৰ দৈ খাবৰ কাৰণে আনবা দিছলো সেইখানতে বস্তু দে বাপা এই বুঢ়ীৰ খক নাচাইকা আৰু বোলে এই বুঢ়ী মৰব ইটা এই অপা কিনি মোৰ পইচা অপা চব চেজ যাব বেটি বুঢ়ীৰ খক নাচাইকা দে আবু মই আনি আছো দে গেল আজি মোৰ 1000 মান টকা দে আবু দে হাও কণ্টগ্ৰাম দাদা দেখোন তুমি কেইটা আইছ অ মই না এ অলপমান দেৰি হ'ল ৰ এ পদ্মা এফালে আছো ইয় না চলি ইয়াতে আহিছি এ যাচোন যা 10 টকীয়া কৈ বিস্কুট লৈ আছোন মাত্ৰ 10 টকা দিছি 1 পেকেট বিস্কুট আনবা তাতকে মই চাহ নাখাওঁ বুলি কওঁ ৰ ঐ জস্তে এ বিস্কুট চিস্কুট আনবা নাংগে দা এ মোৰ চাহ খোৱা অভ্যাস নাই এ বিস্কুট পেকেট আনলি ৰ ইয়াৰ পৰা চাহ খোৱা অভ্যাসে নাই বিস্কুট পেকেট টেমাত ভৰাই থৈ দিগে আমি তো দিলি এখন ভাঙি খাম আমাৰ 12 দিন যাব দেউতা বিস্কুট পেকেট 24 দিন যাব 24 দিন যাব কিনকে ইয়ে মোৰ এক ভাঙাটো তই খাব পাৰবি চালা কি পালাত পৰলো এই চিপ্ৰা জেষ্টেৰ তাত আহি মই দেউতাই মোক বেয়াকে ফাচলাক দে কি হ'ব হাও ও কি জেষ্তে ও তুমি খালি ভৰি কিয় আহিছ এ বাবা চেণ্ডেল নিপিন্ধাৰো এটা কাৰণ আছে মই চেণ্ডেলযোৰ কিনবা 5 বছৰ হ'ল চেণ্ডেলযোৰ খৈ যাব বুলি মই নিপিন্ধোৱে আনাৰ পইচা খৰচ কৰি থাকবা সেইকাৰণে নিপিন্ধোৱে তাৰ ও বাপা জেষ্টাৰ বৰ মাথায়ে কি হ'ব ও পিছে জেষ্টা আপুনি কহাই যায় জলা বাজাৰৰ পৰা আহো তোক আমাৰ চকটো দেখাও বাজাৰত যাব মস্ত ডাঙৰ মনাও লৈছে মাংস চাংস আন নেকি এ জ্বলা কৃষ্ণক চিন্তি যাত্ৰাটো ভালে আছিল আজি পাৰি বিলাহী কিমানকে দিয়া খুৰা বিলাহীৰ দাম 30 টকা 30 টকা 5 টকা 6 টকা দিয়া ধৰি দি তহঁতে বেপাৰ কৰবা আহিছা না জুল গবা আহিছা হে এইটো কেনে মানুহে 5 টকা 6 টকাত বিলাহী কিনে এই নেচৰা কিমানকে দিছা মালিক যাত্ৰা লৈ যদি মই নেচৰা কেজি 30 টকা কৰি দিম এনাই আমি 40 টকা কৰি বেচো বাপৰে বাপ এই বেপাৰীকেইটাৰ দাম চাৱে দে এবাৰ এটা কাম কৰ 2টা জ্বালা দি 2টা বিলাহী দি 1টা স্কচ দি 2ডাল নেচৰা দি খুৰা দুটা আলু সোমাই দিছো মৰমতে দে পাৰি কেইটকা হ'ল ক পইচা নাংগেছ দে নালগে নেকি ভালে হৈছে দে মনাখান ধৰচোন অলপ মাংস কিনি আনো বল এই দে জলদি কাট হচ্ছে না তোর কি দিম দাদা কি দিম মাংস কিলো কিমানকে দিছা 280 280 আৰু বাজাৰত ধন জুই লগবা ৰচায়ে আৰু মাছ কিমানকে দিছা 200 লওক এটা কাম কৰচোন 4খান মুৰ্গীৰ টেং আৰু এটা মুৰ্গীৰ মাথা দি দে পাৰি কেইটকা হ'ল ক
পইচা এই নাংগেতে পইচা হ'ব দে হ'ব কিয় এই বেপাৰী তইতো বস্তু কিনি আনছা এনেইতো অহা নাই কিয় দাম নল এই নাংগে দিয়ক হ'ব দিয়ক এই মই এটা কুকুৰ এটাক লৈ থৈছিলোঁ হ'ব দিয়ক আপুনি লৈ যাওক কথা ভালকে কবি আমাৰ এইটো লচোন বল আমাৰ বল বল আমি হোটেলত কিবা খাই লওঁ বল পিঁপৰাই বা কি কয় আহক ইয়াতে বহক এটা কথা সুধোৱা তোমাক এই নাওমান্তি চব্জি লয় আৰু চাৰখান ঠেং লয় তুমি ইমান মাখা মানুহ কেনেকে খুৱাবা আপা মই যদি এক মোনা বস্তু নিয়াও এসপ্তাহ যাব আৰু যদি অলপমান বস্তু নিয়াও এসপ্তাহ যাব তেনেহ'লে মই বেছিকৈ নি কি লাভ এতিয়া পইচাটো বাচিল না আৰু মাংস 4খান ঠেং নিলেও মাংসই হয় মাংসৰ গন্ধটোহে আহিব লাগে খুৰা কি খাব দাদা চাওমিন আৰু ৰোল হ'ব না চব পাব এখন অৰ্ডাৰ দিব নালাগে কৃষ্ণ জ্যেষ্ঠৰ লগতো কি হ'ব কি পালাত পৰিলোৱে মই হেৰি ভাইটি গৰম বস্তু কি হ'ব গজা হ'ব চিংৰা হ'ব আলু চপ হ'ব পনীৰ চপ হ'ব কি খাব আৰু তাত চাই গৰম ভুজিয়া আছে আনাৰ কলি আছে আৰু তাত চাই গৰম পাঠা গৰম জুই আছে লাগব নালাগে দুটা গল্লা নালাগে য আৰু 2 কাপ চাহো আনব নাংগে দুটা গল্লা আনিলে হ'ব য নাংগে দোকানত চাহ গিলা পাউডাৰ ৰাখি দিব নল মই ঘৰত গৰু গাখীৰ চাহ খাম বল হে প্ৰভু দেউতাই মোক কি জ্বালাত পেলালাকে যেনকে নহওক মই ঘৰত যাবাই লাগব এনকে আৰু ইয়াতে কিমান দিন চলিম 2 দিন থাকবা দিছি দেউতাই এই লওক গৰম গল্লা ভাইটি শুনাছো এই গলা দুটা লৈ যোৱা আৰু প্লেট দুখন থৈ যাচোন কিয়া হে এই গলা দুটা লৈ যাচোন তুমি এই আপুনি কি পাগলা মানুহে একবাৰ খাম একবাৰ নাখাম কি কৈ আছে জেষ্ঠে এই গল্লাকেইটা কিয় নিব লাগে বা তুমি কচোন গল্লা কিয় খাই মিঠা লাগবাৰ কাৰণে বা এটা কথা কচোন গল্লাটো যদি 10ৰ পৰা আনি দিয়া যায় তাৰ কিবা মিঠা থাকে নেকি তুমিয়ে কচোন নাটখে গল্লা ৰসটোতে মিঠাটো থাকে সেইটা হলি ৰসকে খোৱা ভাল পইচাও বাচে খোৱাই চাই মৰম হে প্ৰভু এই চিপ্ৰাৰ জ্যেষ্ঠৰ লগত আৰু 1 ঘণ্টাও ৰখবা নোৱাৰো মই ঘৰত গালি খেলিও খাম ইয়াৰ পৰা মই যোৱাই ভাল যেনকে নহওক বা কি ভাবি আছ নাখাওঁ কিয়া জ্যেষ্ঠ ঘপককে এটা কথা মনত পৰছি ৰ'ব মোৰ লগৰ আপাৰ এটাৰ তুলনি বিয়া মোক যেনকে নহওক সি যাবা দিছি গতিকে মই বেছি দেৰি নকৰোঁ মই যাই থাকক দিয়ক জ্যেষ্ঠে লগৰ আপাৰ তুলনি বিয়া কি কথা কয়ে ইয়াতকে মই ৰসখন খাই যাই ভাল দে